নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ' লৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছো। আজি আমি আহি উপস্থিত হৈছো ৰাণী পাটগাঁৱৰ এগৰাকী যুৱ উদ্যমী গাহৰি পালক গোবিন্দ বসুমতাৰীৰ ফাৰ্মত। পূৰ্বে হোটেল ব্যৱসায় চলোৱা শ্ৰী বসুমতাৰীয়ে কোভিড পৰিস্থিতিৰ সময়ত হোটেলৰ ব্যৱসায় নচলা হৈ অহাৰ বাবে স্থানীয় পশু চিকিৎসা বিষয়া ডাক্তৰ নাৰায়ণ চন্দ্ৰ দেউৰীৰ পৰামৰ্শত আৰম্ভ কৰিলে গাহৰিৰ পালন। চৰকাৰৰ ইডিইজি আঁচনিৰ অধীনত লাভ কৰে 1,50,000 টকাৰ ঋণ। নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ লগতে বিগত বছৰত গাহৰি বিক্ৰী কৰি তেখেতে উপাৰ্জন কৰিছে 2 লাখ টকা। আহকচোন তেখেতৰ লগত কিছু কথা পাতো। মই মানে ফাৰ্ষ্ট টাইম মোৰ ৰেষ্টুৰেণ্ট আছিলে একলেণ্ডৰ সন্মুখত। মই ৰেষ্টুৰেণ্ট দি আছিলোঁ, তাৰপিছত কৰোণাৰ কাৰণে একলেণ্ডৰ মানে কাষ্টমাৰ কমি গৈছে, তো তেনেকৈ মোৰ মানে ৰেষ্টুৰেণ্টখনতো মানুহ নোহোৱা হৈ গ'ল। তেনেকৈ মই মানে ভাবিলোঁ কি সকলোৱে কয় যে গাহৰি ফাৰ্ম কৰিলে ভাল হয়, তো সেই হিচাপত মই গাহৰি ফাৰ্মতে লাগিলোঁ। আৰু লগতে আমাৰ ৰাণী ভেটেনাৰীৰ পশু চিকিৎসক ডক্টৰ নাৰায়ণ দেউৰী ছাৰ, তেখেতে মোক অলপ সহযোগ কৰিলে। তেখেতে ক'লে যে তুমি এক কাম কৰা, তুমি নাবাৰ্ডৰ ফালৰ পৰা লোন এটা লোৱা, মই ঠিক ঠাক কৰি দিম, তেনেকৈ বুলি ক'লে। তো সেই হিচাপত ছাৰে মোক মানে লোনটো কৰাই দিলে, আৰু সেই হিচাপতে মই গাহৰি ফাৰ্মখন আৰম্ভ কৰিলোঁ। আৰু 2019 চনৰ কথা এইটো 2019 চনৰ নৱেম্বৰ মাহত মই কৰিছোঁ, মানে লোনটো মোৰ হৈছে। তাৰপিছত মই কাম ষ্টাৰ্ট কৰিছোঁ 2020 চনৰ পৰা। ষ্টাৰ্ট কৰি মই 2021 চনৰ পৰা পোৱালি আৰম্ভ হৈছে। মানে মই ফাৰ্ষ্ট টাইম মানে মাইকীয়ে আনিছিলোঁ 9টা, আৰু এটা বৰ আনিছিলোঁ 10টা আনিছিলোঁ। তো সেই হিচাপত মই এতিয়া পোৱালি বিক্ৰী কৰি আছোঁ 4,000 কৰি এটা পোৱালি, তেনেকৈ কৈ বিক্ৰী কৰি আছোঁ। আৰু বৰ্তমান কিমান আছে গাহৰি আপোনাৰ? এতিয়া মোৰ বৰ্তমান গোটেই মিলে 23টা পোৱালি আছে, পোৱালিয়ে ডাঙৰে মিলে 23টা আছে গোটেই মিলে। আৰু 21 চনৰ পৰা আপুনি বিক্ৰী আৰম্ভ কৰা বুলি কৈছে পোৱালি। 21 চনৰ পৰা ধৰক আজিলৈ 22 চনৰ ফেব্ৰুৱাৰী মাহলৈ আপুনি কিমান পোৱালি বিক্ৰী কৰিলে? মই 22 চনৰ ফেব্ৰুৱাৰী মাহলৈকে মই টোটেল 68 পোৱালি বিক্ৰী কৰিছোঁ। আৰু 4,000কে বিক্ৰী কৰিছে? হয়, 4,000কে বিক্ৰী কৰিছোঁ। তাৰমানে যোৱা বছৰটোত আপোনাৰ লাভৰ পৰিমাণ কিমান মান হ'ব? মোৰ যোৱা বছৰটোত মোটামুটি লাভৰ পৰিমাণ 2 লাখৰ ভিতৰত থাকিব। আৰু মানে হেৰি মিলাই ধৰিলোঁ 4,000কে হ'লে 68ত আপোনাৰ 2 লাখ, প্ৰায় 2,70,000 মান হয়। তো 2 লাখ মান লাভত থাকিছে। আৰু বাকীখিনিতো আৰু দানা পানীৰ কাৰণে যাবই। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে? মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ, 2012 চনতে মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। তাৰপিছত আৰু ৰেষ্টুৰেণ্টত মানে হেৰি কৰিছিলোঁ, ৰেষ্টুৰেণ্ট এখন দিছিলোঁ। তো তেনেকৈ আৰু মানে সেইখনো ঠিক ঠাক নহয়, মানে বেপাৰ বাণিজ্য অলপ কম হয়। সেই হিচাপত আৰু মানে গাহৰি ফাৰ্মতে লাগি গ'লোঁ। আৰু আপুনি কিমান টকাৰ ঋণ পাইছিলে, আৰু ঋণৰ কিস্তি আপুনি নিয়মীয়াকৈ পৰিশোধ কৰি আছে? হয়, কৰি আছোঁ। মই 1.5 লাখ টকাৰ ঋণ লৈছিলোঁ। এতিয়া মোৰ আৰু এবছৰ আছে ঋণটো শেষ হোৱাৰ কাৰণে। আৰু লগতে আমাৰ ছাবচিডি থকা বুলি কৈছিলে, তো এতিয়া ছাবচিডিবিলাক পোৱা নাই। আৰু এতিয়া মাৰি আছোঁ ঋণ, এতিয়া এবছৰ আছে। আৰু মানে গাহৰি পালনৰ পৰা হোৱা উপাৰ্জনেৰে আপুনি ঋণটো হয় পৰিশোধ কৰি আছোঁ মই। আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি? প্ৰশিক্ষণ তেনেকৈ মই লোৱা নাই। ছাৰে কিছু কথা কৈছে যে তুমি বেমাৰ আজাৰ হ'লে কি কি দিব লাগে দৰৱ, সেইটো ছাৰে ভালদৰে বুজাই দিছে। তো সেইমতে মই দৰৱখিনি দি আছোঁ ঠিক ঠাকে। আৰু কেতিয়াবা অলপ বেছি হেৰি হ'লে ছাৰক মাতোঁ, ছাৰে আহে সময়মতে। সুবিধা পালে মানে লোৱাৰ ইচ্ছা আছে আপোনাৰ? হয়, লোৱাৰ ইচ্ছা আছে। আৰু আপুনি ইতিমধ্যে ক'লেই যে ডাক্তৰ নাৰায়ণ দেউৰীয়ে আপোনাক সহায় কৰিছে। আৰু যিখন আপোনালোকৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয়, ইয়াৰ পৰা আপোনালোকে কেনেধৰণৰ সহায় সহযোগিতা পাই আহিছে? আমি ভালে সহায় সহযোগিতা পাইছোঁ, কাৰণ ছাৰে আমাক মানে ভালদৰে কথাখিনি বুজাই দিছে। আৰু প্ৰশিক্ষণটো তেনেকৈ হোৱা নাই, তথাপিতো ছাৰে আমাক বহুতখিনি হেল্প কৰিছে লোনখিনি লোৱাৰ ক্ষেত্ৰত, আৰু লগতে গাহৰি পালন কৰাৰ ক্ষেত্ৰত।